হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি বিশ্বৰ 10জন ব্যক্তিৰ কথা পাতিম। তেওঁলোকে বছৰ নহয়, মাহ নহয়, দিন নহয়, ছেকেণ্ডত লাখ লাখ টকাৰ ইনকাম কৰে। তেওঁলোকৰ লগত ইমান টকা আছে যে তেওঁলোকে বহুতো দেশৰ মানুহক একেলগে কৰি খানা খুৱাব পাৰে। এই 10জন ব্যক্তিৰ লগত ইমান টকা আছে যে বহুতো দেশৰ GDPও ইমান নাই। চ' আজিৰ ভিডিঅ'টোত আমি বিশ্বৰ সকলোতকৈ ধনী 10জন ব্যক্তিৰ কথা জানিম আৰু আপোনালোকে এই ভিডিঅ'টোত এওঁলোকৰ টকা কিমান আছে গোটেইখিনি জানিব। চ' ভিডিঅ'টো স্কিপ নকৰালৈকে লাষ্টলৈকে চাব। #10 যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ ভিতৰত আলোচনা কৰিম তেতিয়াহ'লে 10 নম্বৰত আহে ইণ্ডিয়াৰ বিজনেছমেন মুকেশ আম্বানী। তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ফাউণ্ডাৰ আৰু বৰ্তমান তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষও আছে আৰু ৰিলায়েন্স জিঅ'ৰ যি আমি চিম ব্যৱহাৰ কৰি আছোঁ এইটোৰ তেওঁ co-founder। এতিয়া ৰিলায়েন্স জিঅ'ৰ সকলোতকৈ বেছি শ্বেয়াৰ এওঁৰ লগতে আছে। আহক এতিয়া এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ জানো কিমান হয়। এওঁৰ 2022 ৰিয়েল টাইম নেটৱৰ্থ হ'ল $94.2 বিলিয়ন। $1 বিলিয়ন ইকুৱেল টু 100 crore। এতিয়া আপুনি ভাবিব পাৰে যে এওঁৰ নেটৱৰ্থ কিমান হয়। #9 ষ্টিভ ৱালমাৰ। যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ ভিতৰত কথা পাতোঁ তেতিয়াহ'লে ষ্টিভ ৱালমাৰ 9 নম্বৰত আহে। এওঁ আমেৰিকান বিজনেছমেন লগতে ইনভেষ্টৰো হয়। এওঁ বৰ্তমান কাৰেণ্ট অ'নাৰ হয় লছ এঞ্জেলিছৰ নেশ্যনেল বাস্কেটবল এছ'চিয়েশ্যনৰ তেওঁ কাৰেণ্ট অ'নাৰ। এতিয়া এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ 2022ত $95.7 বিলিয়ন। $1 বিলিয়ন ইকুৱেল টু 100 crore। আপোনালোকে ভাবিব পাৰে এওঁৰ লগত কিমান টকা আছে। #8 চাৰ্জে ব্ৰিন। যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ কথা পাতোঁ তেতিয়াহ'লে 8 নম্বৰত আহে চাৰ্জে ব্ৰিন। এওঁ আমেৰিকান বিজনেছমেন, ইনভেষ্টৰ, কম্পিউটাৰ চাইণ্টিষ্ট এণ্ড ইণ্টাৰনেট এণ্টাৰপ্ৰেনিয়ৰ হয়। এওঁ co-founder হয়, গুগলৰ co-founderও হয়। এওঁ প্ৰেজেণ্ট টাইম তেওঁ গুগলৰ এলফাবেটৰ প্ৰেছিডেণ্ট হয়। এতিয়া আহক এওঁৰ নেটৱৰ্থ কিমান হয় এইটো জানো। এতিয়া বৰ্তমান 2022ত এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ আছে $110.3 বিলিয়ন। এজন মানুহে জীৱনভৰ টকা গন্তি কৰিও শেষ কৰিব নোৱাৰিব। #7 লেৰী ইলছন। যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ কথা পাতোঁ তেতিয়াহ'লে 7 নম্বৰত আহে লেৰী ইলছন। এওঁ আমেৰিকান বিজনেছমেন আৰু ইনভেষ্টৰ লগতে এওঁ co-founder হয় ফৰ্মেল অফিচ অৰেকলৰ co-founder হয় এওঁ। এতিয়া আহক এওঁৰ নেটৱৰ্থ জানো। যদি আমি 2022ৰ এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ চাওঁ তেতিয়াহ'লে $111.2 বিলিয়ন। $1 বিলিয়ন ইকুৱেল টু 100 crore। আপোনালোকে ভাবিব পাৰে এওঁৰ লগত কিমান টকা আছে। #6 লেৰী পেজ। যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ কথা পাতোঁ তেতিয়াহ'লে 6 নম্বৰত এওঁৰ নাম আহে লেৰী পেজ। এওঁ আমেৰিকান বিজনেছমেন লগতে কম্পিউটাৰ চাইণ্টিষ্ট আৰু ইণ্টাৰনেট এণ্টাৰপ্ৰেনিয়ৰ। এওঁ গুগলৰ কোম্পানী এলফাবেটৰ co-founder আৰু ব'ৰ্ড মেম্বাৰ। যদি আমি এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ চাওঁ তেতিয়াহ'লে এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ 2022ত $114.8 বিলিয়ন। #5 ৱাৰেন বাফেট। যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ কথা পাতোঁ তেতিয়াহ'লে ৱাৰেন বাফেট নম্বৰ 5ত আহিব। এওঁক কোনে চিনি নাপায়, এওঁক সকলোৱে চিনি পায়। এওঁ এজন আমেৰিকান বিজনেছমেন লগতে এওঁ ইনভেষ্টৰ। এতিয়া আমি এওঁৰ যদি নেটৱৰ্থ চাওঁ 2022ত তেতিয়াহ'লে এওঁৰ নেটৱৰ্থ আছে $125.9 বিলিয়ন। #4 বিল গেটছ। এওঁক কোনে চিনি নাপায়, এওঁক সকলোৱে চিনি পায়। এওঁ এসময়ত বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি আছিলে। এওঁ আমেৰিকান বিজনেছমেন, ছফ্টৱেৰ ডেভেলপাৰ, ইনভেষ্টৰ, অথৰ আৰু ফিলন্থ্ৰপষ্ট। এওঁক সকলোৱে মাইক্ৰ'ছফ্টৰ co-founder বুলি চিনি পায়। আহক আমি চাওঁ এওঁৰ বৰ্তমান সময়ত নেটৱৰ্থ কিমান আছে। এওঁৰ বৰ্তমান সময়ত নেটৱৰ্থ $133.5 বিলিয়ন। যদি এজন মানুহে জন্মৰ পৰা মৃত্যুলৈকে টকা গন্তি কৰে তেতিয়াও এওঁ টকা গন্তি কৰি শেষ কৰিব নোৱাৰে। #3 বাৰ্নাৰ্ড আৰ্নৱল্ড। যদি আমি বিশ্বৰ 10জন ধনী ব্যক্তিৰ কথা পাতোঁ তেতিয়াহ'লে 3 নম্বৰত এওঁৰ নাম আহে বাৰ্নাৰ্ড আৰ্নৱল্ড। এওঁ ফ্ৰেঞ্চ বিজনেছমেন, ইনভেষ্টৰ আৰু আৰ্ট কালেক্টৰ। যদি আমি এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ 2022 ৰিয়েল টাইম নেটৱৰ্থ চাওঁ তেতিয়াহ'লে $169.8 বিলিয়ন। #2 জেফ বেজছ।
যদি আমি 10জন বিশ্বৰ 10জন ধনী ব্যক্তিৰ কথা পাতোঁ তেতিয়াহ'লে নাম্বাৰ 2ত আহে জেফ বেজছ। এওঁক কোনে চিনি নাপায়, এওঁক সকলোৱে চিনি পায়। এওঁ ফাউণ্ডাৰ হয় এমেজনৰ ফাউণ্ডাৰ আৰু এক্সিকিউটিভ চেয়াৰমেন হয় এমেজনৰ। লগতে এওঁ এজন আমেৰিকান এণ্টাৰপ্ৰেনিয়ৰ, ইনভেষ্টৰ আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰ হয়। যদি আমি এওঁৰ ৰিয়েল টাইম নেটৱৰ্থ 2022 চাওঁ তেতিয়াহ'লে $185.8 বিলিয়ন। #1 and only ইলন মাস্ক। তেওঁ পৃথিৱীৰ 10জন ধনী ব্যক্তিৰ ভিতৰত নম্বৰ 1ত আহে আৰু তেওঁ CEO আৰু চিফ ইঞ্জিনিয়াৰ লগতে ফাউণ্ডাৰ হয় স্পেচ এক্সৰ। লগতে তেওঁ টেছলাৰ CEO আৰু ইনভেষ্টৰ হয়। আহক এতিয়া এওঁ নেটৱৰ্থৰ কথা জানো। তেওঁ 2022ৰ ৰিয়েল টাইম নেটৱৰ্থ কিমান হয়? তেওঁ 2022ৰ ৰিয়েল টাইম নেটৱৰ্থ হয় $248.5 বিলিয়ন। $1 বিলিয়ন = 100 কৰোৰ। এতিয়া আপোনালোকে নিজে ভাবি চাওক যে এওঁৰ লগত কিমান টকা আছে আৰু এওঁৱে হ'ল বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ প্ৰথম লিষ্টত অহা ব্যক্তি। আই হোপ আজি আপোনালোকে কিছুমান নজনা কথা জানিবলৈ পালে। আৰু যদি আপোনাক এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।